কৃষ্ণ পঢ়ে মাত্ৰ শাস্ত্ৰ তত্ত্ব নকৰে বিচাৰ শাস্ত্ৰ গৰ্বে বাঢ়ে আৰু মৰণ অহংকাৰ পণ্ডিত বুলিয়া মান্য কৰে সৰ্বমুখ মনে বাঢ়ে অহংকাৰ নজানো পঢ়ে মাত্ৰ শাস্ত্ৰ তত্ত্ব নকৰে বিচাৰ শাস্ত্ৰ গৰ্বে বাঢ়ে আৰু মদ অহংকাৰ পণ্ডিত বুলিয়া মান্য কৰে সৰ্বলোক মনে বাঢ়ে অহংকাৰ নজানয় মুখ ধুনীয়া কথা এটাই কৈছে যে শাস্ত্ৰ তেওঁ পঢ়িছে সেইজনৰ কথা কৈছে যে যিজনে শাস্ত্ৰ পঢ়িছে হয়তো তেওঁ ভকত নহয় বা তেওঁ শাস্ত্ৰৰ তত্ত্ব বিচাৰিবলৈ যোৱা নাই আমাক শাস্ত্ৰই সেই উপদেশ দিছে যে আমি যিহেতু গুৰুৰ ওচৰলৈ যাবই লাগিব আমি পৰম তত্ত্ব জানিবলৈ হ'লে গুৰুৰ উপদেশ আমি যিহেতু ল'বই লাগিব আমি গুৰুৰ উপদেশ ল'বলৈ যাওঁতে সেইজনক আমাৰ উত্তম গুৰুৰ ওচৰত আমাৰ শৰণৰ কথা যিহেতু কৈছে আমি সেই উত্তম গুৰুজন এনেকুৱা হ'ব লাগিব বুলি কৈছে যে যিজনে শাস্ত্ৰ জানে আৰু তেওঁ ভকত হয় গতিকে আমি তেনেকুৱা এজন উত্তম গুৰুৰ ওচৰত শৰণ ল'ব লাগিব তেওঁ শাস্ত্ৰজ্ঞ হ'ব লাগিব আৰু তেওঁ ভকত হ'ব লাগিব এতিয়া আমাক এই কথাকে কৈছে যে কোনোবাজনে হয়তো শাস্ত্ৰ জানিছে তেওঁ ভকত নহয় কোনোবাজন হয়তো ভকত হয় তেওঁ শাস্ত্ৰ নাজানে গতিকে আমি এই অকল শাস্ত্ৰ জনাজন বা অকল ভকত হোৱালৈ যে গুৰু হ'ব আমাক শাস্ত্ৰই সেইটো কৰি দিছে যে যিজনে শাস্ত্ৰ জানে যিজনে ভকত হয় তেনেকুৱা এজন উত্তম গুৰুৰ শৰণ ল'বৰ বাবে আমাক শাস্ত্ৰই বাৰে বাৰে নিৰ্দেশনা দিছে সেই যিজনে অকল শাস্ত্ৰহে জানিছে তেওঁৰ কথা কৈ আছে যে তেওঁ শাস্ত্ৰৰ অৰ্থ বিচৰা নাই শাস্ত্ৰৰ তত্ত্ব বিচৰা নাই তেওঁ মাত্ৰ শাস্ত্ৰ পঢ়িছে আৰু তেওঁ অহংকাৰ কৰিছে আমি গতিকে ঠিক ভকত হ'ব লাগিব আৰু তেওঁ শাস্ত্ৰও জানিব লাগিব গতিকে সেই ভকত সেইজন ভকত হ'লে আৰু তেওঁ যদি শাস্ত্ৰ জানে তেনেকুৱাজন গুৰুৱেহে ঈশ্বৰ উপদেশ ঈশ্বৰ ধৰ্মৰ সংশয় দূৰ কৰিব পাৰিব পৰম সভা আৰু ভকত বৈষ্ণৱ মাতৃ সভা আমি সন্মানীয় আচাৰ্য মানৱ চৰকাৰ বিষ্ণুকথা গণপজনা আখৰাখনৰ পৰা আমি সংৰক্ষণৰ কাৰণে বিবাহ দিছোঁ আৰু তেখেতক সেৱকী তেওঁলোকৰ পৰা সেৱা ধৰিব বিচাৰিছে সেৱকী হৈ সন্মানীয় জ্যেষ্ঠ ব্ৰাহ্মণগৰাকীয়ে তেখেতক সেৱা ধৰিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কৃষ্ণ কৃষ্ণ আৰু কাষৰ আসনলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ সকলো শ্ৰদ্ধা আৰু সন্মানৰ মাননীয় কংগ্ৰেছৰ সৰুবা ব্ৰাহ্মণগৰাকীক তেখেতক কাষৰ আসন অলংকৃত কৰি আগবঢ়াই ল'বৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাই সেৱা ধৰিলোঁ কৃষ্ণ Hare
আমাৰ এই কথাকে হিচাপে ঘূৰি গৈছে যে যিসকল অজ্ঞানী সেইসকলে শাস্ত্ৰ পঢ়ি শাস্ত্ৰৰ তত্ত্ব যিহেতু জানিবলৈ যত্ন কৰা নাই, সেইসকলক উপমা দিছে, সেইসকলক তুলনা দিছে। যেনেকৈ গাধই বোজা বৈ আনিছিলে চন্দন কাঠৰ, কিন্তু সেই চন্দনৰ গন্ধ গাধই পোৱা নাই। এয়া পাইছে সেই চন্দন কাঠৰ গৰাকী মালিকেহে পাইছে। গতিকে আমাৰ যিসকলে শাস্ত্ৰ অধ্যয়ন কৰিছে, শাস্ত্ৰ অধ্যয়নহে কৰিছে, তেওঁলোকে শাস্ত্ৰৰ তত্ত্ব বিচাৰিব পৰা নাই, শাস্ত্ৰৰ অৰ্থ বিচাৰিবলৈ যোৱা নাই, একমাত্ৰ অধ্যয়নহে কৰিছে। গতিকে সেইসকলক সেই চন্দনৰ বোজাৰে গাধই পিঠিত লৈ আহিছে, সেইসকলৰ লগতে তুলনা কৰিছে। গতিকে আমাৰ সমস্ত ভকত বৈষ্ণৱৰ প্ৰতি ইয়াৰ উপদেশ প্ৰদান কৰিছে যে আমি সকলোৱে শাস্ত্ৰ আমি যেতিয়া শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আহিম, আমি তত্ত্ব সহকাৰে উত্তম গুৰুৰ ওচৰত শৰণ লৈ আমি তত্ত্ব সহকাৰে শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিবলৈ আহি আমি তত্ত্ব উদ্ধাৰ কৰিব পাৰিব লাগিব। ভগৱন্তৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰাৰ কথা আমাক শাস্ত্ৰই বাৰে বাৰে উপদেশ দিয়ে। যি পৰ্যন্ত আমি সাধুৰ সংগ ল'ব নোৱাৰিম, যি পৰ্যন্ত সাধুৰ সংগ আমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ংগম কৰিব নোৱাৰিম, এই পৰ্যন্ত আমাৰ শাস্ত্ৰৰ জ্ঞান উপলব্ধি নহ'ব বুলি শাস্ত্ৰই বাৰে বাৰে উপদেশ প্ৰদান কৰিছে। লোকে নামৰ স্মৰণে শুনি উপনীত কৰে ৰাজত থাকে কিন্তু কাব্য ঘোষ পঢ়ে। এনেকুৱা কিছু লোকৰ কথাও ইয়াত প্ৰকাশ কৰিছে যে হয়তো সেই সমাজতে আছে, তাত যিহেতু কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন চলি আছে, কিন্তু তাত কি কৰিছে, তেওঁ এই কৃষ্ণৰ কথা তেওঁ মন দিবলৈ সময় হোৱা নাই। তেওঁ
কেতিয়া ইয়াৰ পৰা আঁতৰ হৈ যাব, কেতিয়া উঠি যাব এই ধাৰণাতে আছে। গতিকে তেওঁ কৃষ্ণৰ কথা তেওঁ কৰ্ণত প্ৰৱেশ কৰা নাই। এই কৰ্ণত প্ৰৱেশ কৰা নাই। এই সম্পৰ্কত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই কৈছিল, তেওঁৰ এই একান্ত ভক্ত পুৰুলা বাহুই সেইদিনা নামলৈ যোৱা নাই। তেওঁ লৰাত সোমাই ভিতৰত এই টুকটাক বনাই আছে। গুৰুজনাই আহি তেওঁ বেৰৰ জলমাটি দেখিলে যে পুৰুলা বাহুৱে ভিতৰত কিবা এটা বনাই আছে। তেওঁ সুধিলে, বাহুৱে কি কৰা হৈছে? তেতিয়া তেওঁ তিনিটা মূৰ্তি যে বনাইছে, এই মূৰ্তি তিনিটা গুৰুজনক দেখুৱালে আৰু মই কথাখিনি একেবাৰে চমুকৈ কৈছো বুজি। তেওঁ সেই মূৰ্তি তিনিটা গুৰুজনক যেতিয়া দেখুৱালে, গুৰুজনাই তেওঁক উপদেশ দিলে যে ব'লা এইকেইটা আমি এতিয়া বজাৰলৈ গ'লো। এইখন কিন্তু ভকতিৰ বজাৰ। বজাৰলৈ নিয়াতে তেওঁ উপদেশ দিলে, লৈ গ'ল ইয়াৰ পুৰুষভাৱে নি বজাৰ বিক্ৰী কৰিব। আহি গ্ৰাহকে আহি প্ৰথমতে প্ৰথম জনাৰ মূৰ্তি গাঁৱত সভা দিছে, নাই নকমাই কোনো কাৰণে সভা লাগিব। এই বোলে নহ'ব, এইটো অপাৰটো। দ্বিতীয়টো মূৰ্তিৰ গাঁৱত সভা ভৰাই দিলে, সভাত সমাজ আকৌ এইখন কাণেদি ওলাই গুচি গ'ল, বোলে এইটো নহ'ব। তৃতীয়টো মূৰ্তিৰ গাঁৱত সভাডাল ভৰাই দিছে, সভাডাল কিন্তু কাণেদি গৈ তেওঁ নিজে প্ৰৱেশ কৰিলে। এতিয়া আমি এই কথাটো এইকাৰণেহে ক'বলৈ গৈছো যে সমাজত থাকিলে ভগৱন্তৰ কথা যেতিয়া শ্ৰৱণ কীৰ্তন হ'ব, এই ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন একান্ত মনে আমি শ্ৰৱণ কীৰ্তন কৰিব পাৰিব লাগিব। ভগৱন্ত প্ৰভুৱে কৈছে যে একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বহিয়া যথাৰ্থ বৈকুণ্ঠকো পৰিহৰি যোগীও হৃদয় একাকাৰে আখ্যাতে কথা। গতিকে একান্ত ভকত হ'ব লাগিব আৰু সেই একান্ত ভকতমাত্ৰই য'ত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিব, তাতেই ভগৱন্তৰ উপস্থিত থাকে বুলি ভগৱন্তই প্ৰকাশ কৰিছে। গতিকে আমি যেতিয়া সন্তৰ সমাজত সাধুৰ সংগত কৰি আমি ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে আমি আগবাঢ়ি আহিছো, আমি শাস্ত্ৰইনো কি কৈছে আমি তাকে একান্ত মনে শ্ৰৱণ কীৰ্তন কৰা আৰু তাক কেনেকৈ আমি হৃদয়ঙ্গম কৰিব পাৰিম, আমি সেই চেষ্টা কৰাটো আমাৰ একান্ত বাঞ্ছনীয়। জীৱতে ভৰিবে মুখ আমাৰ সন্মানীয় ৰাজ্যাচাৰ্য প্ৰবীণ কলিতা কাণ্ডপৰাধীজনে অধ্যাপক আসনৰ পৰা বিবাহ দিছোঁ আৰু তেখেতক প্ৰণতি হৈ সেৱা লৈ আদৰণি জনাবৰ কাৰণে বিমানৰ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি ৰাজ্যাচাৰ্য আসনলৈ আমন্ত্ৰণ কৰিছোঁ আমাৰ মানিকাঞ্চল আদিৰ কনফাৰেন্সৰ সন্মানীয় মুখ্য পৰিচালক সভাৰ নীলকান্ত বৰা কাণ্ডপৰাধী, তেখেতক অধ্যাপক আসনভাৰ অলংকৃত কৰোঁ। আগবঢ়াবৰ কাৰণে সেৱা কৰিছোঁ। কৃষ্ণ কৃষ্ণ।
জাতিৰ ধানকেও কম তা আমাৰি চৰণে ৰেণুকত পুতি পায় সকলো প্ৰণাম পায় সকলো প্ৰণাম এই পৰম শ্ৰদ্ধাৰ সাধুগুৰু বৈষ্ণৱসকল আৰু পৰ্যটক নাগৰিকসকল জয় যাতে আমি যিবিলাক আসনত উপবিষ্ট হৈছোঁ এই আসনৰ উপযোগী নহয় তথাপিও আমাৰ এজন সম্যক জ্ঞানৰ এজন সাধাৰণ লোকক যে এনে এখন মহান আসন আগবঢ়াই দিছে গুৰুসকলে তাৰ কাৰণে সকলোলৈকে আমি সেৱা কৰিলোঁ। এতিয়া এই মহান শাস্ত্ৰবাদ গীতা শাস্ত্ৰ আমাৰ গুৰুসকলে সুন্দৰভাৱে বৰ্ণনা দি আছে আৰু তেখেতসকলৰ লগতে আমি সহযোগ ৰাখি যোৱাষাৰ কৃষ্ণ কথা ক'বৰ কাৰণে প্ৰয়াস কৰিছোঁ। তেতিয়া এই গীতা শাস্ত্ৰ প্ৰথমতে আহিছিল ক'ৰ পৰা আহি কেনেকৈ তাৰ যোগে তাৰ মুখে মুখে বাগৰি আহি গুৰুজনাৰ হাতত কেনেকৈ কিভাৱে পৰিছিল সেই পুংখানুপুংখভাৱে আমি আপোনালোকৰ আগত অকণমান অৱগত কৰিব বিচাৰিছোঁ যে কুমাৰ সমাজৰ লোকৰ ভাগৱত পূৰ্ব কথা যিমতে ভৈলন্ত ভেক্ত পৃথিৱীত এটা পূৰ্বে আদি নিৰঞ্জনে অনাদিত কৰিলা অনাদিয়ে অনন্তৰ আগত কৰিলা অনন্তে কৰিলা কালপুৰীয়ে নাৰায়ণৰ আগত কালপুৰীয়ে নাৰায়ণে কৰিলা হংস নাৰায়ণক হংস নাৰায়ণে কৰিলা সূৰ্য নাৰায়ণক সূৰ্য নাৰায়ণে কৰিলা শ্ৰীনাৰায়ণক শ্ৰীনাৰায়ণে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আগত কৰিলা ব্ৰহ্মাদেৱে নাৰদৰ আগত কৰিলা নাৰদে ব্যাসক কৰিলা ব্যাসে কুকক কৰিলা কুকদেৱে পৰিচিত যাবক সোমাইলা তাতে উত্তৰ সভা পুত্ৰ আশীৰন্ত তেওঁৰ পাছত মনোহৰ পুতক মহন্ত তাতে শংকৰাচাৰ্য আশীৰন্ত শংকৰাচাৰ্যৰ কৰিলা নৃসিংহৰ আগত নৃসিংহৰ কৰিলা পৰমানন্দত পৰমানন্দৰ কৰিলা মহাভাৰতীত মহাভাৰতীয়ে কৰিলা পুৰুষোত্তমৰ আগত পুৰুষোত্তমে কৰিলা বিষ্ণুপুৰী আগত বিষ্ণুপুৰী শিষ্য ব্ৰহ্মানন্দ ভট্টাচাৰ্য তাৰ শিষ্য জগদীশ মিশ্ৰ অনুপম জগদীশ মিশ্ৰ জগন্নাথৰ আজ্ঞাপালি শংকৰদেৱক দিলা পূৰ্ণ কৃষ্ণ বুলি জানে বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ ইহাৰৰ উত্তম ফল হৰিনাম মাত্ৰ জগদীশ মিশ্ৰই জগন্নাথৰ আজ্ঞাপালি বাৰাণসীৰ পৰা ভাগৱত শাস্ত্ৰ আৰু গীতা শাস্ত্ৰ বিষ্ণু সহস্ৰনাম বৃত্তান্ত এই তিনিভাগ শাস্ত্ৰ ছমাহ মাথাত লৈ শংকৰ গুৰুজনাৰ হাতত পোনপটীয়াকৈ দিয়া শাস্ত্ৰ এই মানে গীতা শাস্ত্ৰ যে শুনিয়ে সৰ্বজনৰ কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথা খাই এতিয়া পুৰাণৰ ৰহস্য ভকতীয় প্ৰকাশ সমস্ত ভেদৰ সাৰ উদ্ধাৰ কুমাৰৰ তত্ত্বভেদ কল্পতৰু ভৈলভেদ তাৰ ফল মহাভাগৱত নাই আৰু টিকা চাল নাচিলে কয় টকাৰ স্বৰ্গ মধ্য পাতালৰ মধ্যত চাদত অমৃতময় কেৱলে আনন্দ ৰস পূৰ্বত আছিল বৈকুণ্ঠত কৃষ্ণৰ কৃপাত আছে অৰ্ধেক কবিলা পাইলা ব্ৰহ্মা পদ্ম কল্পত ব্ৰহ্মাই দিলা নাৰদক ইকুফলৰ ৰহস্য নাৰদে আনি ব্যাসক দিলা নগৈল দিলে ভাগি ইডালে কিডালে লাগি পোকৰ মুখে ভূমিত কৰিলা পৰাপ্ৰাণৰ ইটো যাৰা আছে